Hi guys, মই দীক্ষিতাই আপোনালোকক আসাম ডিজিটেল ইনফো ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এই চেনেলটোৰ জৰিয়তে আপোনালোকে সদায় এটা নতুন ডিজিটেল ইনফৰমেশ্যন লাভ কৰিব। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব। অসম চৰকাৰৰ তৰফৰ পৰা দুটাকৈ অতি সুখৰ খবৰ আহিছে যে অসম চৰকাৰৰ আঁচনিৰ জৰিয়তে অসমৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীক প্ৰতি মাহে ভালেখিনি টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে কোন সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই টকা লাভ কৰিব বা কেনেকৈ লাভ কৰিব পাৰিব, এই ক্ষেত্ৰত কি চৰ্ত মানিব লাগিব সবিশেষ এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে ভিডিঅ'টো অকলে স্কিপ নকৰি শেষলৈকে চাই থাকক। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা আমাৰ মাজলৈ দুখনকৈ নটিফিকেশ্যন আহি পৰিছে। প্ৰথমখন নটিফিকেশ্যন হৈছে দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানী আঁচনিৰ অধীনত ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে মাহে 200 টকাকৈ লাভ কৰিব। ইচ্ছুক বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে আবেদন পত্ৰসমূহ 2020 বৰ্ষৰ 30 জুলাইৰ ভিতৰত সংশ্লিষ্ট জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব। আবেদনৰ প্ৰপত্ৰ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত পোৱা যাব। আবেদন পত্ৰসমূহ জিলা সমাজ কল্যাণ বিষয়াই পৰীক্ষা কৰি তালিকাসহ প্ৰস্তুত কৰি 2020 বৰ্ষৰ 20 আগষ্টৰ ভিতৰত সমাজ কল্যাণ সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব লাগিব। এইখিনিতে আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ কথা মই ক'ব বিচাৰিছোঁ যে সমাজ কল্যাণ বিভাগ দিছপুৰ অথবা সমাজ কল্যাণ সঞ্চালকালয়ৰ উজান বজাৰ স্থিত কাৰ্যালয়ত পোনপটীয়াভাৱে দাখিল কৰা আবেদন কোনো কাৰণতেই গ্ৰহণ কৰা নহ'ব। ফাৰ্ষ্ট নটিফিকেশ্যনখনৰ চৰ্তাৱলীসমূহ আছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ 40% বা ততোধিক শাৰীৰিক প্ৰতিবন্ধকতা থকাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। আবেদনকাৰী বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় অধ্যয়ন কৰি থকা হ'ব লাগিব। আবেদন পত্ৰৰ লগত একপি পাছপোৰ্ট আকাৰৰ ফটো গাঁঠি দিব লাগিব। আবেদনকাৰীৰ প্ৰপত্ৰসমূহ অধ্যয়ন কৰি থকা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীৰ স্বাক্ষৰ সন্মিলিত থাকিব লাগিব। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বিতীয়খন নটিফিকেশ্যন হৈছে চিকিৎসা বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰমৰ অধ্যয়নৰত দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানী আঁচনিৰ অধীনত ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিজন দিব্যাংগ ছাত্ৰ-ছাত্ৰীয়ে মাহে 3000 টকাকৈ লাভ কৰিব। ছেকেণ্ড নটিফিকেশ্যনত আৰু ভালেখিনি কথা আছে আৰু সেই কথাখিনি ফাৰ্ষ্ট নটিফিকেশ্যনখনৰ লগত একেই, সেইবাবে বেছি বহলাই ক'ব বিচৰা নাই। আপোনালোকে যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে আমাৰ ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যনত দিয়াই আছে, আপোনালোকে ভিজিট কৰক। ছেকেণ্ড নটিফিকেশ্যনৰ চৰ্তাৱলীসমূহ আছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ 40% বা ততোধিক শাৰীৰিক প্ৰতিবন্ধকতা থকাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। আবেদন পত্ৰৰ লগত একপি পাছপোৰ্ট আকাৰৰ ফটো গাঁঠি দিব লাগিব। আবেদনকাৰীৰ প্ৰপত্ৰসমূহ অধ্যয়ন কৰি থকা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীৰ স্বাক্ষৰ সন্মিলিত হ'ব লাগিব। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব আৰু আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমানলৈ শ্বেয়াৰ কৰিব।